সুন্দৰ চব বটল এনেকুৱা হ'ব লাগিব সেইটো হ'বগৈ তাৰপিছত এইবিলাকো কেজি হিচাপত গুচি যাব এইবিলাকো আমি কুটি সৰু সৰু কুটি ইয়াত আহি পেলাই অইলটো পানীয়ে সৈতে আহে ন ইয়াত আহি পেলাই পানীয়ে সৈতে পানীটো তললৈ সাঁচি গছৰ খেতিয়কসকলে এটা কথা জানিব পাৰিব যে আপোনাৰ যদি সাঁচি গছজোপাত পোকে ধৰা নাই তেনেহ'লে আপুনি নিৰাশ হ'ব নালাগে ইয়াত বিজ্ঞানসন্মত পদ্ধতিৰে সেই সাঁচি গছজোপা তাত উৎপাদনক্ষম কৰি তুলিব পাৰে আৰু তাৰ বাবে আপোনালোকে অসমৰ খেতিয়কসকলে সাঁচি খেতি কৰি কেনেদৰে লাভৱান হ'ব পাৰে তাৰ বাবে মই হেমা চৌধুৰী গগৈয়ে আজি এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকে নিশ্চয় চালে উপকৃত হ'ব আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া সাঁচি গছ অসমৰ প্ৰতিজন ব্যক্তিৰে এজোপা পৰিচিত গছ এই সাঁচি গছৰ খেতিয়ে বৰ্তমান অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কসকলক যথেষ্ট লাভান্বিত কৰিছে আজি আমি তাৰ বিষয়ে জানিবৰ বাবে সেই খেতি কেনেকৈ কৰে তাৰ পৰা কি লাভালাভ হয় এই সবিশেষ জানিবৰ বাবে আমি গোলাঘাটৰ নাহৰণিৰ এজন বিশেষ ব্যক্তিৰ ওচৰলৈ গৈছিলোঁ যিজন ব্যক্তিয়ে বৰ্তমান দেশে বিদেশে এই খেতিৰ সম্পৰ্কে যথেষ্ট তথ্য আহৰণ কৰিছে কেনেদৰে খেতিসমূহ কৰিব পৰা যায় আৰু খেতিয়কসকলে কেনেদৰে ইয়াৰ পৰা উপকৃত হ'ব বিজ্ঞান পদ্ধতিত কৰিলে খেতিয়কসকল কেনেদৰে আগবাঢ়িব পাৰিব সেই সম্পৰ্কে তেখেতে ইতিমধ্যে বহুখিনি চেমিনাৰত জইন কৰি জ্ঞান আহৰণ কৰিছে এই চাৰ্টিফিকেটসমূহে তেখেতৰ পৰিচয় আহকচোন তেখেতৰ লগত অলপ কথা পাতোঁ টকাটো দি ল'ম এইটো 100 টকাতে ইয়াত ইয়ালৈ প্ৰিমিয়াম কোৱালিটিবিলাক দিওঁ ন এইটো 200 টকাৰ পৰা মিনিমাম ষ্টাৰ্ট কৰোঁ এইটো এইবোৰ সাঁচি গছৰ টুকুৰা সাঁচি গছজোপা এনেদৰে সৰু সৰুকৈ কাটি টুকুৰা টুকুৰ কৰি তাক পৰ্যায়ক্ৰমে তেওঁলোকে ভাগ ভাগকৈ উলিয়াই পেলাই আৰু প্ৰতিটো ভাগতে সুকীয়া সুকীয়াকৈ তেওঁলোকে ইয়াৰ পৰা বেলেগ বেলেগ বস্তু উৎপাদন কৰে বিশেষকৈ দিলৱাৰ হুছেইনে পাৰফিউম প্ৰস্তুত কৰিছে আৰু সেই পাৰফিউমসমূহ সম্পূৰ্ণৰূপে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ তেওঁ সেইখিনি উলিয়াইছে প্ৰস্তুত কৰি এই সাঁচি গছৰ পৰা আৰু কি কি প্ৰস্তুত কৰিছে বা কেনেদৰে ব্যৱসায়টো চলিছে এই সকলোখিনি জানিবৰ কাৰণে কিন্তু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চালেহে বুজি পাব এইটো দেখিছে না এই বগাটো যেতিয়া আঁতৰাই দিবগৈ লাষ্টত এনেকুৱা ক'লা ক'লা হৈ যাবগৈ গোটেইখিনি সেই শুকানখিনিৰ নিচিনা হৈ যাব এইটো আৰু কাম আছে সেইটো কাম আছে কৰাই নাই কাৰণে সেইটো পৰা এইটো আহিলে এইটো পৰা সেই ফিনিছ প্ৰডাক্ট হ'বগৈ লাষ্ট সেইটো হ'ল এইটো পৰা এইটো আহিলে ইয়াৰ পাছত এনেকুৱা হ'ব এইটো লিখা হ'ব এইটো পৰা সেইটো হ'বগৈ এইটো এতিয়া কি কৰিব আপোনালোকে সেই তেনেকুৱা হ'বলৈ হ'লে আকৌ কাটিব আকৌ কাম কৰিব এই বটালি কাম এই বটালি মেমি এনেকৈ বগাব চব অঁতৰাই দিয়াৰ পাছত চব ক'লা হৈ যাব ক'লা লেয়াৰটো ভিতৰত আছে তাৰমানে ক'লা লেয়াৰটো বগাটো তলত ক'লাটো আছে সেইটো কথা বেলেগ বেলেগ এটা টিপু তলত আছে এটা টিপু বেলেগ বেলেগ আছে এইবোৰ কাঠবোৰ দেখিবলৈ ইমান ধুনীয়া হৈছে ডিজাইন লগাই লগাই কটা নিচিনা লাগিছে দেখিবলৈ আজি আমি এখেতৰ ঘৰলৈ এটা বিশেষ কাম লৈহে আহিছিলোঁ অৱশ্যে কিন্তু তেখেতৰ এই কামবোৰ দেখি খুবেই ভাল লাগিলে আৰু সেয়েহে ভাবিলোঁ ৰাইজলৈও আগবঢ়াই দিওঁচোন চাই আপোনালোকে নিশ্চয় ভাল পাব এইবিলাক হ'ল পাৰফিউম তাৰে পাৰফিউমটো আপুনি ইয়াতে বনাই ইয়াতে বনাইছে ইয়াতে সাগৰৰ চাহপাত চাহো খায় ন বহুতখিনি কাম আছে তাৰমানে মেডিচিন হয় এইবোৰ আপুনিয়ে বনাইছে ইয়াত এইটো তেখেতৰ পাৰফিউম প্ৰস্তুত কৰা লেবৰেটৰী আচলতে তেখেতে অলপ দিন কামবিলাক বন্ধ কৰি থৈছে আৰু বৰ বিশৃংখল ভাৱত আছে আজি আমি হঠাৎ মই ভিডিঅ' কৰিবলৈ লোৱাৰ বাবে তেখেত অপ্ৰস্তুত হৈছে তথাপিও মই দেখুৱালোঁ একো নহয় বোলো আহিছোঁ যেতিয়া অলপ কৰি লৈ যাওঁ আৰু দেখুৱাওঁ এই শ্ব'কেছ দুটাত আছে তেখেতৰ যিসমূহ পাৰফিউমৰ বটল
পেকেজিং কৰি পেলাই বাহিৰলৈ পঠিয়ায় বা অসমৰ বিভিন্ন ঠাইত পঠিয়ায়, তাৰে সেই নমুনাসমূহ আছে। আৰু এয়া হৈছে তেখেতৰ DM ফ্ৰেগ্ৰেন্স, তেখেতৰ কোম্পানীৰ নাম। খুব ধুনীয়া পেকেটত কৰিছে, এইবিলাক দেখি ভাল লাগিছে। এইটো প্ৰিমিয়াম নহয়, বক্সটো প্ৰিমিয়াম। কোৱালিটিটো কি আছে ইয়াত কি কৰি আছে? এটা মিডিয়াম দি আছে, মিডিয়ামত। ইমান সৰুটো বহুত দাম হ'ব নহয় চাগে? নহয়, এইটো আকৌ সেই বটলবিলাক লৈ আনাচোন। ইয়াত বটল বেলেগ বেলেগ আছে। এইটো হ'ল আমি দিওঁ যিবিলাক কম দামী হয়, 100 টকাটো বিক্ৰী কৰোঁ। এইটো বক্সটো নিদিওঁ। ইয়াত হেৰি আছে, এনেকুৱা এইটো হ'ল কম্বো পেক, 3টা বেলেগ বেলেগ থাকিব তাত তাৰমানে। অঁ 10টালৈকে আহি যায়। 10টালৈকে গোটেই 10টালৈকে আছে। এতিয়া 3টাৰ পৰা ষ্টাৰ্ট হ'ব, 10টা একেলগে। ইয়াত 10টা গিফ্টৰ কাৰণে এইবিলাক না টাইপৰ বস্তু নহয়। শুনা, এইটো মই ব্যৱহাৰ কৰিছোঁ, আপোনালোকৰ পৰা 2বাৰ কিনিছোঁ মই এক্সিবিশ্যনৰ পৰা। বহুত ভাল লাগে। সেইটো এতিয়া মই মাৰ্কেটিং এতিয়ালৈকে ফুলকৈ হেৰি কৰা নাই, তাৰমানে বনাই থৈছোঁ এইবিলাক। এয়া আমি ধূনা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। খুব সৰু টেমাত পোৱা যায়। আমি এনেদৰে কাৰেণ্টত দি এই পাউডাৰটো ব্যৱহাৰ কৰিব পাৰোঁ। নমস্কাৰ, আপোনালোকে ইতিমধ্যে দেখি গম পাইছেই মই কি বস্তুৰ ওপৰত এই ভিডিঅ'টো বনাবলৈ গৈছোঁ। আমাৰ লগত আছে এগৰাকী উদ্যোগপতি, দিলৱাৰ হুছেইন ডাঙৰীয়া। তেখেত কেৱল উদ্যোগপতিয়ে নহয়, লেখক, কবি, সমাজসেৱক, গোলাঘাটৰ এজন যথেষ্ট সমাদৰ থকা মানুহ, জনপ্ৰিয় এজন ব্যক্তি। আৰু গোলাঘাটেই নহয়, এতিয়া সমগ্ৰ অসম তথা ভাৰতত এক বিশেষ ব্যৱসায় তেখেতে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবাঢ়িছে। যিহেতু উত্তৰ পূৰ্বাঞ্চলত আমাৰ এটা ব্যৱসায় বিশেষভাৱে উপলব্ধ বা ৰাইজে কৰিবলৈ সহজ হয়, সেয়া হৈছে সাঁচি গছ। আৰু সেই সাঁচি গছৰ ব্যৱসায়, সেই ব্যৱসায়টোক তেখেতে কেনেদৰে আগবঢ়াই লৈ গৈছে, কি কি কৰি আছে, তাৰ পৰা কি কি উৎপাদন কৰিছে। আমি সাঁচি গছক কেৱল গছ হিচাপেহে চিনি পাওঁ, তাৰ পৰা আমাৰ কি হয় কি নহয় সেই কথা আমি বিশেষভাৱে নাজানো। আৰু আজি আমি সেই কথাখিনি জানিবলৈ আহিছোঁ দিলৱাৰ হুছেইন ডাঙৰীয়াৰ ওচৰলৈ। আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আপোনাৰ পৰা আজি আমি এই সাঁচি গছৰ বিষয়ে, আপোনাৰ ব্যৱসায়টোৰ বিষয়ে অলপমান কথা জানিব বিচাৰিম। যিহেতু আমাৰ প্ৰয়োজন আছে, বৰ্তমান আমাৰ গোলাঘাট জিলাতেই বা উত্তৰ পূৰ্বাঞ্চলত এই খেতিয়ে বিশেষভাৱে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছে। সেয়েহে এই খেতিৰ ওপৰত আপোনাৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰিম। আপুনি প্ৰথমে কওক, সাঁচি গছৰ অপকাৰিতাৰ বিষয়ে কিবা আছে নেকি? আৰু আপুনি এই ব্যৱসায়ৰ ওপৰত কেতিয়াৰ পৰা অধ্যয়ন কৰিবলৈ ধৰিলে? ধন্যবাদ। প্ৰথমতে এই সাঁচি ব্যৱসায়টো আমাৰ পৰম্পৰা হিচাপত আছে, তাৰমানে বংশগত হিচাপে আমাৰ আবাই কৈছিলে। যিহেতু এই সাঁচি ব্যৱসায় অসমৰ প্ৰথমে আমাৰ গোলাঘাট জিলাৰ নাহৰনিতে আৰম্ভণি হৈছিলে। এয়া প্ৰাক স্বাধীনতা কালৰ পৰাই এই ব্যৱসায়টো আমাৰ ইয়াত আৰম্ভ হৈ আহিছে। আৰু তেতিয়াৰ পৰা ইয়াত সকলো মানুহ জড়িত হৈ, যিখিনি মানুহে ব্যৱসায়টোৰ লগত জড়িত, যিখিনি মানুহে কৃষিৰ লগত জড়িত, সাঁচি খেতিৰ লগত জড়িত, সকলো মানুহখিনিৰ সহযোগিতাই আজি এই ব্যৱসায়টো আজি উত্তৰণ ঘটিছে। প্ৰথম কথা হ'ল, সাঁচি গছজোপা দৈবিক গছ, চিৰসেউজ এজোপা উদ্ভিদ। আৰু এই সাঁচি গছজোপা আমি ব্যৱসায়িক দৃষ্টিভংগীয়ে ৰাখিলোঁ। আৰু ইয়াত কিন্তু বহুখিনি ঔষধি গুণ আছে, সেইকাৰণে সাঁচি গছক দৈবিক গছ বুলি কোৱা হয়। যেনেকৈ আমি তুলসীজোপাক আমি দৈবিক গছ হিচাপে অভিহিত কৰোঁ। বৈদিক যুগতে পৰাই ঋষিমুনিসকলে তেওঁলোকে সাঁচি গছজোপা কিন্তু দৈবিক গছ হিচাপেহে ব্যৱহাৰ কৰিছিলে। আৰু ইয়াৰ আমি ব্যৱসায়িক দৃষ্টিভংগীৰে লৈ যোৱাৰ কাৰণে ইয়াৰ যিখিনি গুণাগুণ আছে, সেই গুণাগুণখিনি আমাৰ তল পৰি থাকিলে। ইয়াৰ ওপৰত গৱেষণা নহ'লে, বিশদ গৱেষণা নোহোৱাৰ কাৰণে এই দিশসমূহ লুপ্ত হৈ থাকিলে। আৰু এতিয়া বৰ্তমান এই সাঁচি গছৰ বহুলভাৱে গৱেষণা হৈছে বিভিন্ন দেশত। ভাৰতবৰ্ষত খুব কম এই গৱেষণাৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ সাঁচিৰ ক্ষেত্ৰত পিছ পৰি আছে। কিন্তু বিশ্বৰ বিভিন্ন দেশবিলাকত
জাৰ্মানী হওক, জাপান হওক, ইণ্ডোনেছিয়া হওক, মালয়েছিয়া হওক আদি দেশত বহুলভাৱে ইয়াৰ গৱেষণা হৈছে আৰু তেওঁলোকে এই খাচী খেতিটোক উত্তৰণৰ ক্ষেত্ৰত কিন্তু যথেষ্ট আগবঢ়াই নিব পাৰিছে। এতিয়া কথাটো হ'ল কি, আমাৰ ইয়াত চাচি গছজোপা আছে। চাচি গছজোপা ব্যৱসায়িক দৃষ্টিভংগী যদি আমি ব্যৱসায় কৈছোঁ, ইয়াক বিজ্ঞানসন্মতভাৱে চাচি গছজোপা কৃষি খণ্ডৰ পৰা কেনেকৈ গছজোপা ৰুব লাগে আৰু অগৰু গছজোপাত পোকে খালেহে অগৰু হয়, এই এটা ধাৰণা এটা মানুহৰ মাজত আছে। আৰু আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ এই তিনিখন জিলাৰ অগৰুৰ ক্ষেত্ৰখনত এটা প্ৰচাৰ প্ৰসাৰ যথেষ্ট আছে আৰু ইয়াত মানুহখিনি নিয়োজিত হৈ আছে। মই এইখিনিতে আপোনাক ক'ম দেই, এতিয়া ধৰক আমাৰ গোলাঘাট জিলাত নাহৰণি অঞ্চলত মাটিখিনি বোলে ভাল অগৰুৰ কাৰণে বা খাচী গছৰ কাৰণে উপযোগী মানুহে কয়, আৰু সেইটো কাৰণে ইয়াত বেছি উৎপাদন হয়, বেছি পোকে খায় বা তাৰ পৰা যি ওলাব লাগে ভিতৰৰ বস্তু সেইখিনি বেছিকৈ ওলাই বুলি মানুহে কয়, উৎপাদন হয় বুলি কয়। বেলেগ গোলাঘাট জিলাৰ বেলেগ ঠাইবিলাকত অলপ কম পৰিমাণৰ হোৱা দেখা যায়। এইটো এটা ভুল ধাৰণা এটা আছে মানুহৰ, কাৰণ য'ত ব্যৱসায় থাকিব, য'ত প্ৰসাৰ থাকিব, ইয়াৰ যিটো আমাৰ নিউজ এৰা কনভাৰ্টাৰ বুলি কয়, ইয়াৰ পোকটো নাম, এই পোকটো আমাৰ যিটো গোলাঘাট, যোৰহাট, শিৱসাগৰ তিনিখন জিলাত যথেষ্ট পৰিমাণে আছে। আৰু ইয়াত থকা কাৰণটো হ'ল কি, ইয়াৰ বংশবৃদ্ধি বিস্তাৰৰ ক্ষেত্ৰত পৰ্যাপ্ত চাচি গছ পোৱা যায় আছে। সেইকাৰণে আমাৰ এই অঞ্চলবিলাকত এতিয়া নাহৰণি বুলি নহয়, আমাৰ গোলাঘাট জিলাৰ প্ৰতিটো প্ৰান্ততে চাচি গছৰ নেচাৰেল ইফেক্ট হয়। কিন্তু কিছু কিছু জেগা আছে, ঠাই আছে যিসমূহত চাচি গছৰ আজিও প্ৰসাৰ হোৱা নাইকিয়া। গোলাঘাট জিলাতে বিভিন্ন অঞ্চল আছে যিবিলাকত আজিও চাচি গছৰ প্ৰসাৰ হোৱা নাই। সেই প্ৰসাৰ নোহোৱা জেগাবিলাকত হয়তো চাচি গছৰ ইনফেক্টটো যিটো পোকে খায়, সেই পোকে খোৱা পৰিসংখ্যাবিলাক কম। আৰু আমাৰ ইয়াত হ'লে নাহৰণি বুলি কথাটো নহয়, আমাৰ এই ধৰি লওক কমাৰবন্ধা পৰা আদি কৰি পুলিবৰ, চেলেঙি, আমাৰ এই বিভিন্ন অঞ্চলটো, গোটেই অঞ্চলতে আমাৰ ইয়াত যথেষ্ট পোকে খায়। যেনেকৈ গোলাঘাট, যোৰহাট ডিষ্ট্ৰিক্টতো আছে, আমাৰ এলেঙি পৰা আদি কৰি এনেকৈ বিভিন্ন অঞ্চল আছে, ভালুকমৰা, এইবিলাকত যথেষ্ট পোকে খায় চাচি গছত। এইখিনি আগৰ পৰাই আছে আৰু তাত আগৰ পৰাই আৰু আজিও ইয়াৰ পোকে যে স্থায়ীভাৱে এই অঞ্চলবিলাকতে খায় তেনেকুৱা কথাটো নহয়। কিন্তু তাত পোকে খোৱা কথাটো হ'ল কি, তাত কোনোবাই চাচি গছ এজোপা ৰুই পেলাই তেওঁ লাভান্বিত হৈছে। এজোপা গছ যেতিয়া কাটিছে, তেওঁলোকে 10টা পুলি ৰুই পেলাই এজোপা গছ কাটিছে। এই 10টা পুলি ৰোৱাৰ কাৰণে তেওঁলোকে যিমান প্ৰসাৰ হৈছে, আজিৰ তাৰিখত গোলাঘাট ডিষ্ট্ৰিক্টত চৰকাৰী হিচাপত 4.5 কোটি চাচি গছ আছে। এইটো চৰকাৰী তথ্য, কিন্তু বেচৰকাৰীভাৱে যদি চোৱা যায় তেতিয়াহ'লে 7 কোটিৰ ওপৰত চাচি গছ গোলাঘাট জিলাত আছে। তাৰমানে এতিয়া ইমান চাচি গছ আছে, চাচি গছ থকাৰ কাৰণে আমাৰ ইয়াত এই পোক নিউজ এৰা কনভাৰ্টাৰ যিটো পোকটো, ইয়াত বংশ বিস্তাৰৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে। সেইকাৰণে আমাৰ গোলাঘাট জিলাৰ কোনে কোনে এতিয়া চাচি গছৰ পোকটো যাব লৈছে। সেইকাৰণে ইয়াত আমাৰ অধিক লাভান্বিত হয় মানুহবিলাকে। পোকে খাই গছজোপাত অগৰু নেচাৰেলি হয়, নেচাৰেলি কাৰণে তেওঁলোকে লাভান্বিত হৈ পেলাই আজিকালি আমাৰ পৰিকল্পনাবিলাক, আমাৰ যিখিনি মানুহ আছে খেতিয়কসকলে, তেওঁলোকে এটা পৰিকল্পনা কৰে যে তেওঁলোকে চাচি গছ কোনোবাই কাৰোবাৰ ল'ৰা ছোৱালী হৈছে। মই বিভিন্ন ঘৰত গৈছোঁ, যাওঁতে আমি শুনো যে ল'ৰা ছোৱালী জন্ম হৈছে, কোনোবাই 200টা পুলি ছোৱালীজনীৰ নামত ৰুই দিছে, কোনোবাই 200 পুলি ল'ৰাটোৰ নামত ৰুই দিছে। মানে 15 বছৰলৈকে তেওঁলোকে চাচি গছজোপাত তেওঁলোকে প্ৰতিপালন কৰিব আৰু 15 বছৰ ল'ৰা ছোৱালীটো প্ৰতিপালন কৰিব। 15 বছৰ পাছত কিন্তু আকৌ দায়িত্ব চাচি গছে ল'ব তেওঁলোকৰ পৰিয়ালটো, ল'ৰা ছোৱালীখিনি উচ্চ শিক্ষাৰ কাৰণে হওক, অন্যান্য বিভিন্ন কামত চাচি গছে দায়িত্ব ল'ব। তাৰমানে এতিয়া এটা কথা বুজিলোঁ যে সাঁচি গছৰ যদি ক'ৰবাত পোকে ধৰা নাই বুলি কোনোবাই ভাবে, তেতিয়া তেওঁলোকে যিমান পাৰে সিমান সাঁচি গছ ৰুৱক। সাঁচি গছ ৰুৱক, যিমান চাচি গছৰ প্ৰসাৰ হ'ব, ইয়াৰ বংশবৃদ্ধি বাঢ়িব। আৰু এইটো এটা ভুল ধাৰণাত আছে, চাচি গছত অকল পোকে খালেহে অগৰু গঠন হয়, এনেকুৱা কথা নহয়। ফাংগাছটো ভগৱান প্ৰদত্ত দান। আমি খুব সৌভাগ্যৱান ব্যক্তি, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বা আমাৰ যোৰহাটত বা শিৱসাগৰত আমাৰ জন্ম হৈছে। আমি সৌভাগ্যৱান ব্যক্তি। এইকাৰণে কৈছোঁ ইয়াৰ যিটো ফাংগাছ, যিটো পোৱা হয় লাগে প্ৰয়োজন চাচি গছৰ অগৰু গঠনৰ ক্ষেত্ৰত, এই ফাংগাছটো আমাক প্ৰাকৃতিকভাৱে ভগৱানে দান দি থৈছে। এই ফাংগাছটো গছজোপাত প্ৰৱেশ কৰাৰ ব্যৱস্থাখিনি যদি আমি জানো, বিজ্ঞানসন্মতভাৱে সেই ব্যৱস্থাটো আমি কৰি দিওঁ, তেতিয়াহ'লে পোকে নাখালেও এজোপা গছত আমি উন্নত মানৰ অগৰু আমি গঠন কৰিব পাৰোঁ। এতিয়াতো আপুনি সেই পদ্ধতিলৈ গৈ আছে। পোকে আমাক দিয়াত কৰিও তাৰমানে আপুনি সেইটো বিজ্ঞানসন্মতভাৱে বেলেগ পদ্ধতিৰে কৰিবলৈ মানে আমাৰ যিখিনি খেতিয়কখিনিয়ে চাচি গছজোপাৰ ওপৰত আজিৰ তাৰিখতো বিজ্ঞানসন্মতভাৱে ৰোপণ প্ৰণালীটো লোৱা নাইকিয়া। আৰু অগৰু কি, অগৰু কেনেকৈ গঠন হয়, এইখিনি সম্যক জ্ঞানখিনি তেওঁলোকে আজিলৈকে পোৱা নাই। তাৰমানে নোপোৱাৰ কাৰণে তেওঁলোকে ভাবে যে পোকে খালেহে অগৰু হ'ব, কিন্তু এটা ভুল ধাৰণা এটা আছে। আমি ভাবোঁ যে পোকে খাইছে গছজোপাত, পোকে খোৱা যিখিনি জেগা নাই খোৱা, এই নোখোৱা জেগাখিনি আমি কি কৰিব লাগে, তাতো আমি অগৰু গঠন কৰি দিব লাগে।
এজোপা গছত যদি আধা কেজি অগুৰ পাওঁ নেচাৰেলি ইনফেক্ট সেই গছজোপাত আমি 2 কেজি অগুৰ গঠন কেনেকৈ কৰিব পাৰিম যিহেতু আমি কোনো ইনকুলেশ্যন বা কোনো মেডিচিন ব্যৱহাৰ নকৰিব নালাগে নকৰাকৈ আমি উন্নত মানৰ অগুৰো আমি গঠন চাচি গছজোপাত কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে কিছু বিজ্ঞানসন্মত পদ্ধতি আছে সেই পদ্ধতিখিনি অৱলম্বন কৰিব লাগে গছজোপাত কেনেধৰণে আমি অগুৰ গঠন কৰিব লাগিব সেইখিনিৰ ওপৰত জানিব লাগিব সকলোৱে আৰু পোকে নোখোৱা এজোপা গছত আমি অধিক উৎপাদনমুখী কেনেকৈ চিন্তা চৰ্চাই আমি কাম কৰিব লাগে যে এজোপা গছ হৈছে গছজোপাত পোকে খাইছে পোকে খালে আমি তাত গছজোপাত অগু আধা কেজি পাম আমি সেই গছজোপাকে আমি আমাৰ চিন্তাধাৰাই যদি আমি বিজ্ঞানসন্মতভাৱে কাম কৰোঁ সেই গছজোপাত আমি 2 কেজি বা 3 কেজি অগু গঠন কৰিব পাৰিম মানে আল্টিমেটলি গছজোপা মূল্যৱান হৈ যাব অধিক মূল্যৱান হ'ব আজি তাৰিখত যি গছজোপা আমি 10,000 টকাত বিক্ৰী কৰিছোঁ সেই গছজোপা যিখিনি ৱেষ্টেজ হৈছে পোকে নোখোৱা অংশখিনি ৱেষ্টেজ হৈছে সেই ৱেষ্টেজ হোৱা অংশখিনি যদি আমি অগুৰ গঠন কৰি দিওঁ তেতিয়াহ'লে আমি সেই অংশখিনি মূল্য আহৰণ কৰিলোঁ যে এজন খেতিয়কে অধিক মূল্য আহৰণ কৰিব এইখিনি কিন্তু আমাৰ কৃষকসকলেও জনাৰ প্ৰয়োজন আছে তেওঁলোকৰ মাজত সজাগতা অনাৰ প্ৰয়োজন আছে আৰু খাচী গছজোপা ৰোপণ পদ্ধতিৰ যিটো প্ৰণালী প্ৰাথমিকভাৱে যিখিনি প্ৰণালীৰ প্ৰয়োজন আছে সেইখিনি লৈ পেলাই অগুৰ গঠনলৈকে যদি বিজ্ঞানসন্মতভাৱে অৱলম্বন কৰি পেলাই কামখিনি কৰি যোৱা হয় তেতিয়াহ'লে অধিক উৎপাদনমুখী হৈ পৰিব তাৰমানে মই আচলতে আপোনাৰ এই কথাখিনি জানিব বিচাৰিলোঁ কিয় বহুতে এই কথাখিনি নাজানে যে সাঁচি গছ এজোপা আমি প্ৰতিপালন কৰি তাক বিজ্ঞানসন্মতভাৱে অধিক উৎপাদনশীল কৰি তুলিব পাৰোঁ সেই কথাটো নাজানে বহুতে কেৱল তাৰ প্ৰাকৃতিকভাৱেহে সি উৎপাদন দিব আমাক তেনেকৈ বুলি ভাবি বহুত খেতিয়ক বহি আছে গতিকে সেই খেতিয়কসকলৰ কাৰণে আচলতে মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ মানুহে ভাবে যে আমি গঠন কৰা অগুৰটো মূল্য কম হ'ব নেকি কিন্তু এইটো কেতিয়াও নহয় পোকে খালেও সাঁচি গছজোপা অগুৰো উন্নত মানৰ অগুৰ পাবলৈ মিনিমাম 5 বছৰ ৰুব লাগে তাৰমানে তাত উন্নত মানৰ অগুৰ পোৱা যাব আমি যেতিয়া অগুৰ গঠন কৰিম অন্য বিভিন্ন পদ্ধতিৰে তেতিয়াও আমি সেই সময়খিনি দিব লাগিব 5 বছৰ তেতিয়াহ'লে আমি তেতিয়া পোকে খোৱা অগুৰ আৰু সেই অগুৰৰ মাজত কোনো দিন তাৰতম্য নাথাকে গুণগত মানৰ কোনো তাৰতম্য নাথাকে তাৰমানে আৰু কেতিয়াবা বৰঞ্চ এনেকুৱা হয় তাৰমানে এই পোকে খোৱা অগুৰটোকে আমি গঠন কৰা অগুৰৰ মূল্য বেছিহে পোৱা যায় তাৰমানে আপুনি এই ব্যৱসায়টোৰ উদ্দেশ্যে অসম তথা ভাৰত আৰু ভাৰতৰ বাহিৰলৈও গৈছে বেলেগ দেশলৈও আপুনি গৈছে ইয়াৰ বিষয়ে জানিবলৈ বা শিকিবলৈ ব্যৱসায়টো গতিকে আপুনি বাহিৰত এই ব্যৱসায়টোৰ বিষয়ে কেনেকুৱা আপোনাৰ অভিজ্ঞতা আছে নে কি তেওঁলোকৰ উৎপাদনৰ ক্ষেত্ৰত বা আমাৰ অসমৰ উৎপাদনৰ ক্ষেত্ৰত কি জানিব পাৰিছে আপুনি আজিৰ দেশত আমাৰ যিটো ভাৰতীয় অগুৰু যিখন বজাৰ এই বজাৰখনৰ 80% অগুৰু কিন্তু আমাৰ উজনি অসমৰ পৰা যায় 80% অগুৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি হয় এতিয়া কথা হ'ল কি আমাৰ যিটো উৎপাদিত অগুৰু হয় এই অগুৰুৰ সুগন্ধি বিশ্বৰ ভিতৰতে অনন্য সেইকাৰণে আমাৰ সদায় ইয়াৰ অগুৰুৰ ডিমাণ্ড থাকে আমাৰ যিবিলাক কোৱালিটি হয় আমাৰ যিটো ল' কোৱালিটি হয় তাৰো যথেষ্ট সমাদৰ আছে বাহিৰা দেশৰ যিবিলাক অগুৰ পোৱা যায় বা তাৰ অইল পোৱা যায় সেইবিলাকতকৈ আমাৰ অগুৰ সুগন্ধিটো ইয়াৰ যিটো হেৰিটো মিঠা এনে আমাৰ কথা কোৱা যায় মিঠা কোনটা পোৱা যায় ঠিক আমাৰ অগুৰটো পোৱা যায় তাৰমানে সেইকাৰণে যথেষ্ট আন্তঃৰাষ্ট্ৰীয় বজাৰত আমাৰ উজনি অসমৰ অগুৰ সমাদৰ আছে এতিয়া আপোনাৰ ইয়ালৈ আহি আমি এটা কথা অনুভৱ হ'ল যে এজোপা সাঁচি গছৰ হয়তো শিপাৰ পৰাই পাতলৈকে আটাইখিনি বস্তু ব্যৱহাৰ হয় সাঁচি গছজোপা সেই কথাটোত আছে সাঁচি গছজোপাই কোনো বস্তুৱে পেলনীয়া নাযায় তাৰমানে শিপাৰ পৰা আপোনাৰ পাতখিলালৈকে মই পাতখিলাৰ পৰা আপোনাক মই বনাই দেখুৱাইছোঁ আপুনি চাহ বনাইছোঁ চাহ খাইছোঁ তাত যথেষ্ট তাত ঔষধি গুণ আছে চাহপাত উৎপাদনটোত সেইকাৰণে অগুৰু পনীয় বুলি কোৱা হয় চাহপাতটো হ'লে চাহপাতলৈ যাব সেইকাৰণে অগুৰু পনীয় যিটো আমি প্ৰস্তুত কৰিছোঁ তাত যথেষ্ট ঔষধি গুণ আছে তাৰমানে আৰু ইয়াৰ শিপাৰ পৰা মই কৈছোঁ ব্যৱহাৰ হয় ইয়াত যিটো বগা অংশ থাকে সেইখিনিও পেলনি যায় তাৰ পৰাও আমাৰ ফেটি এচিড যিটো বগা ততৰ উলিওৱা হয় আৰু অগুৰ হ'লেতো ক'লা অংশ যিখিনি থাকে সেইখিনি অগুৰ হেৰি কৰে বিভিন্ন প্ৰক্ৰিয়া আছে ইয়াত আমাৰ চিপছ বনাই যিখিনি চিপছৰ বজাৰ আৰু যিখিনি অইলৰ কাৰণে হয় সেইখিনি ডিষ্টিলেশ্যনৰ কাৰণে লৈ যোৱা হয় সেইখিনি বেলেগ হেৰিয়ত আমাৰ যিটো আমাৰ ডেক বুলি কয় তাত তেলৰ ডিষ্টিলেশ্যন কৰা হয় আৰু তেনেকৈ বিভিন্ন পদ্ধতিৰে বিভিন্ন গছজোপাৰ বিভিন্ন অংশ ব্যৱহৃত হয়
আপুনি এতিয়া যি পাৰফিউম উৎপাদন কৰি আছে বৰ্তমানলৈকে কিমান বিধ কৰিছে হিচাপ আছেনে? নাই, এইখিনি আমি পৰীক্ষা কৰি থাকোঁ, মাজে মাজে বনাই থাকোঁ, বিভিন্ন বনাওঁ। কেতিয়াবা এইটো আমাৰ পচন্দ নহয়। আমি এটা পাৰফিউম এটা বনাইছোঁ, বনাই পেলাই আমি 10জনৰ হাতলৈ এৰি দিছোঁ, চাইছে যদি কয় যে এইটো ভাল লাগিছে, আমি সেইটো ৰাখিছোঁ। যদি কয় 10জনৰ ভিতৰত যদি 3জনে ভাল বুলি কৈছে, 7জনে বেয়া বুলি কৈছে, সেইটো আমি সদায় আঁতৰাই ৰাখিছোঁ তাৰমানে। কিন্তু একেবাৰে কেমিকেল ফ্ৰী নহয়নে? কেমিকেল ফ্ৰী থাকে। আৰু কথাটো হ'ল কি, আমাৰ যিখিনি অগুৰ পৰা বৰ্জিত যিখিনি পদাৰ্থ, তেল নিষ্কাশনৰ পৰা যিখিনি বৰ্জিত পদাৰ্থ হয়, সেই পদাৰ্থৰ পৰা আমি বিভিন্ন ধূপ ধূনা এইবিলাক আমি প্ৰস্তুত কৰিব পাৰোঁ। যিখিনি আমি অন্য যিবিলাক ধূপ ধূনা জ্বলালে আমাৰ ধৰক তাৰ খুচবুটো পালে আমাৰ মূৰত ধৰে, কেতিয়াবা এনেকুৱা হৈ যায়। কিন্তু আমাৰ যিবিলাক প্ৰস্তুত কৰোঁ তাত তেনেকুৱা কোনো নহয়। স্মাইলটো একদম লাইট থাকে। পাইছোঁ যে এই স্মাইলটোৱে তাৰমানে একো ক্ষতি নকৰে কেতিয়াও কাকো। লাহে লাহে আমাৰ ভিতৰলৈ যোৱা লিখা হয়। অনুভৱটো আমি তেনেকুৱা নকৰোঁ যে ভাল ফিল্টাৰ অনুভৱ হয় তাৰমানে। এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰখন আপুনি দখল কৰিছে নাই? চাওক, আমাৰ আটাইতকৈ দুৰ্ভাগ্য দিশ আছিলে যে আমি আমাৰ উৎপাদিত সামগ্ৰীখিনি য'ত বজাৰখন হয়, সেই বজাৰখনলৈ আজি উভতি নিব পৰা নাছিলোঁ। কিন্তু এটা ভাল সময়ত এতিয়া আহিছে যে চৰকাৰে ইয়াৰ ওপৰত এটা ব্যৱস্থা লৈছে। এখন খাচীৰ ওপৰত সুকীয়া আইন প্ৰস্তুত কৰিলে। সেই আইনৰ আধাৰত এতিয়া আমাৰ উৎপাদিত সমূহ আমি য'ত বজাৰখন আছে সেই বজাৰখনলৈ আমি ৰপ্তানি কৰিব পাৰিম, তাৰমানে লৈ যাব পাৰিম তাত। নিশ্চয় এতিয়া আমাৰ উৎপাদিতসমূহ যদি আমি আন্তঃৰাষ্ট্ৰীয় বজাৰখন নিব পাৰোঁ, তাত প্ৰকৃত মূল্যখিনি আমি আহৰণ কৰিব পাৰিম। আমাৰ লগতে আমাৰ যিখিনি মানুহ জড়িত হৈ থাকে, কৃষক বন্ধু সকলোলৈ তেওঁলোকো লাভান্বিত হ'ব এই ক্ষেত্ৰখনত। আজি নিশ্চয় এই ভিডিঅ'টোৰ পৰা আমাৰ সাঁচি গছৰ খেতিয়কসকলে এটা কথা জানিব পাৰিব যে আপোনাৰ যদি সাঁচি গছজোপাত পোকে ধৰা নাই তেনেহ'লে আপুনি নিৰাশ হ'ব নালাগে। ইয়াত বিজ্ঞানসন্মত পদ্ধতিৰে সেই সাঁচি গছজোপা তাত উৎপাদনক্ষম কৰি তুলিব পাৰে। আৰু তাৰ বাবে আপোনালোকে সহায় সহযোগিতা যদি আপোনালোকে বিচাৰে সহায় সহযোগিতা আপোনাৰ আপোনাৰ সাঁচি গছৰ খেতিৰ বাবে, তেনেহ'লে দিলৱাৰ হুছেইন ডাঙৰীয়াক আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে সেইটো সুবিধাৰ বাবে আচলতে মই আজি এই ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ।